ৰূপালী জয়ন্তী বৰ্ষৰ পূৰ্ণ আয়োজন 2022-23 নাট্যবৰ্ষত বৰদৈ চিলা থিয়েটাৰ ত্যাগেৰে জীৱন সজোৱা দুটি জীৱনৰ হৃদয়স্পৰ্শী কথাৰে জনপ্ৰিয় যুৱনাট্যকাৰ পল্লৱ পৱনৰ হেণ্ডকাফ ৰ'দ বুলি আদৰিছিলো তোমাক তুমিতো ধৰা দিলা মেঘ হৈ এছপৰা কলীয়া মেঘ মেঘৰো আছে বুকু মৰম বুকু জীয়া মৰম লোৱাচোন খাৱতী মেঘৰ মৰম পিন্ধি লওঁ আহাচোন দুয়ো একেলগে এডাল মৰমৰ হেণ্ডকাফ স্পেচিয়েল ডিউটিত আহিছো মই কিছুমান স্পেচিয়েল মানুহৰ স্পেচিয়েল কামৰ স্পেচিয়েল পানিশমেণ্ট দি স্পেচিয়েল ঠাইলৈ পঠাবলৈ স্পেচিয়েলি আহিছো মই মোক কোনো প্ৰশ্ন কৰাৰ অধিকাৰ তোমাৰ নাই তেওঁক প্ৰশ্ন কৰাৰ মোৰ বোলে কোনো অধিকাৰ নাই তেওঁ কান্দিছে কিয় কান্দিছে সেইটো সোধাৰ বোলে মোৰ কোনো অধিকাৰ নাই তেওঁ কষ্ট পাইছে সোধাৰ বোলে মোৰ কোনো অধিকাৰ নাই তেওঁ অলপমান মৰম কৰাৰ বোলে মোৰ কোনো অধিকাৰ নাই মই হেৰুৱাই পেলাইছো নেকি মই মোৰ অধিকাৰবোৰ টেবলেটটো ল'বলৈ দিছো কি কৈ আছো শুনিছানে নাই মোৰ লগত কোনো সুখী হ'ব নোৱাৰে নেকি মই কাকো সুখী কৰিব নোৱাৰো নেকি বাৰে বাৰে কিয় অকলশৰীয়া হৈ যাম মই কিয় অনুভৱ নকৰে মই যে দুখ পাব পাৰো কিয় অনুভৱ নকৰে মোৰ বুকুখনেও যে কষ্ট পাব পাৰে কিয় বুজি নাপায় মোৰ বুকুখনে যে কেতিয়াবা বিষাব পাৰে বিশ্বাসঘাতক তুমি নহয় প্ৰতাৰক তুমি নহয় কিয় কৰিলা তুমি মোৰ লগত এনেকুৱা উত্তৰ নাই অভিনয় নকৰিবা নাই কৰা শেষ কৰি দিলা তুমি মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিম বেলেগ ধৰণেৰে চুপ থাকা তুমি চুপ পল্লৱ পৱনৰ হেণ্ডকাফ